আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। চিজ ব্লগছ লৈ আজি মটন কাৰী বনাম মোৰ ষ্টাইলত। আপোনালোকে চাই থাকক কেনেকৈ বনাম মোৰ মটন কাৰীটো। আপোনাৰ ষ্টাইলত খাচী ছাগলীটো বনাবলৈ লাগিব হাফ কেজি আপোনাৰ খাচী ছাগলী, আলু, পিঁয়াজ, ৰঙা জলকীয়া, তাতে আছে জিৰা, কালি মিৰ্চ আপোনাৰ গোলমৰিচ, ইফালে ধনিয়া, দালচেনি, ডাঙৰ ইলাচি, সৰু ইলাচি, তেজপাত, তাৰপিছত লগতে কিছু মছলা লাগিব এইবোৰে। এতিয়া চাওকচোন মই কি ধৰণে ৰেচিপিটো লৈ লওঁ। তেলটো গৰম হৈ গ'লে এতিয়া আমি পিঁয়াজ দিম। পিঁয়াজটো ফ্ৰাই কৰি ল'ম ধুনীয়াকৈ। পিঁয়াজটো ৰঙচুৱা হ'ল, ইয়াক ইউটিউব ফ্লেমটো কমাই লয়। তাতে অলপ তেল দি ল'ম আৰু ধুনীয়াকৈ। ডাঙৰ ইলাচি, সৰু ইলাচি, জিৰা, চব এইবোৰ দি দিম। তাতে জিৰা আছে, গোলমৰিচ আছে আৰু এইবোৰে এই তিনিটা আছে। ধনিয়া গুটি আছে অলপ আৰু জলকীয়া কেইটামান, লগতে তেজপাত এইবোৰ দি ল'ম। চিৰাগুড়িটো এতিয়া দি দিম ধুনীয়াকৈ। ডাঙৰ ডাঙৰ পিচ আছে। এতিয়া অলপ নিমখ সোৱাদ অনুযায়ী আপোনাৰ তাতে দি দিম। নিমখ আপুনি মাতিম 5 মিনিটৰ কাৰণে। 5 মিনিট হৈ গ'ল, এতিয়া ওলাই দিওঁ। এতিয়া মাংসটোত দিব লাগিব গাৰ্লিক, জিঞ্জাৰ, চিলি পেষ্টবোৰ। প্ৰথমতে মই বনাই ৰাখিছোঁ। আদা নহৰু পেষ্টটো দি দিলোঁ। তাতে মই হালধি দিয়া নাই, এতিয়া মই হালধি দিম। আৰু এইখিনি পিঁয়াজ যি আছিলে যে এইখিনি পিঁয়াজটো মিক্সাৰত পিচি ল'ম। পিঁয়াজখিনি মিক্স কৰি লোৱা আছে, তাতে আপোনাৰ অলপমান দৈ দি দিম। বাছ হৈ যাব। এইখিনি আৰু অলপ ভালকৈ পিচি ল'ম। আপোনাৰ পেষ্টটো ৰেডি। ইমান ধুনীয়াকৈ তেল হৈছে চাওকচোন, দেখিছেনে আপোনালোকে? ইয়াতে দিম আপোনাৰ এতিয়া পেষ্টখিনি। দৈ আৰু পিঁয়াজৰ পেষ্টখিনি যোনটো ভাজিছিলোঁ আপোনাৰ, সেইটো ইয়াতে দি দিলোঁ।
এটা অলপ 2 মিনিটৰ কাৰণে ঢাকি থৈ দিম। আপোনালোকে খাচী ছাগলী বনালে কেনেকুৱা ধৰণৰ বনায় আপোনালোকে কমেণ্টত জনাব, নহ'লে নাপাহৰিব। লগতে মোৰ ৰেচিপি যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব। ইয়াত ধুনীয়াকৈ পানী ওলাইছে। এতিয়া আপোনাৰ ইয়াতে গলা দি ৰাখিছিলোঁ মছলাখিনি ধুনীয়াকৈ তাতে দি দিম। লগতে অলপ পানী, ল' ফ্লেমত 10 মিনিট আপোনাৰ ধুনীয়াকৈ ৰাখি থৈ দিম। এতিয়া তাৰপিছত আলু আছে, আলুটো দিম। তাৰপিছত চাই থকা ক'লে আলু দিম। আলুটো আপোনাৰ এই পানীটো কিমান মান চাওকচোন, কালাৰটো ভাল লাগিছে নে আপোনালোকক? এতিয়া ইয়াতে আলুটো আপোনালোকে দিব পাৰে নিদিব পাৰে আপোনালোকৰ কথা। আৰু আমি 10 মিনিটৰ কাৰণে ঢাকি দিম। আপোনাৰ 10 মিনিট হৈ গ'ল। 10 মিনিট পিছত আপোনাৰ অলপমান এনেকুৱা হ'ব। ইয়াতে অলপ এবাটি পানী দি দিম ধুনীয়াকৈ। আপোনাৰ অনুযায়ী কিমান পানী লাগে আপোনালোকে চাই চিন্তি দি দিব পাৰিব। যাতে আপোনাৰ শ্ল' ফ্লেমত আৰু 10 মিনিটৰ কাৰণে ৰাখি দিম। 10 মিনিট হৈ গ'ল। এতিয়া আপোনালোকক মটনটো দেখাই আছোঁ। চাউলত ইমান ধুনীয়াকৈ তেল আহিছে। এতিয়া আৰু 20 মিনিট ধুনীয়াকৈ ঢাকি দিম। 20 মিনিটৰ পিছত খাবলৈ ৰেডি হৈ যাব। ফাইনেলি 20 মিনিট হৈ গ'ল। 20 মিনিটৰ পিছত আপোনাৰ মটনটো দেখাই আছোঁ। এই চাওক কালাৰ আপোনাৰ। ল' ফ্লেমত আপুনি 20 মিনিট ধুনীয়াকৈ যাওক। ধুনীয়া গুলি গৈছে। ফাইনেলি মাটন ৰেচিপিটো হৈ গ'ল। এতিয়া খাবলৈ ষ্টাৰ্ট কৰোঁ। এইবোৰ আছে খাচী, ৰাইচ, ৰুটি, পাপৰ আৰু ভাল ভাল ৰেচিপি দিবলৈ চেষ্টা কৰিম। মোৰ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।